Simpanzi. Dom tu metar apa? Hah? Dom tu men. Jus lagu. Sambar di butianga. Alu hanat tiang tianga. और ये लो तुम्हें डांस ले गया Silo hijau tu aja, guys. Hijau tu alimane lagi. Hijau boleh kita mam. हेलो गाइस वेलकम बैक टू माय फिल्म आदाब से ब्लॉग तो ৰাতিপুৱা সকলোকে গুড মৰ্নিং মই বেছি আজি আমি ক'ত যাই আছো তাত আৰু থাম্বলছে আৰু আজি আমি যাই আছো বেতলা হাতত লগ কৰিবলৈ কাৰণ কি বেতলা হাতত ৰাইটো কেনেকুৱা পালে সকলোবিলাক সুধিম আৰু বেতলা নিপুদাৰ ভাকৰবাই ৰূপদা লগ কৰিবলৈ যাই আছো এনে ব্লগ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি ব্লগ আৰু যিহেতু আমি বেতলা হাতত লগ কৰিবলৈ যাই আছো সেইকাৰণে মোৰ লগত আহি গ'ল জিতু ভাই আৰু এতিয়া আগত দেখি আছে জিন্তু বিজাল তাক আগত খেলো ব্লগ আমাৰ জিন্তু বিজাল বিশাল নহয় ফজি হাজি পৰেত আজি যেটা আমি ফজিতা ঘৰ যে আছো সেখানে অলপ ৰেসপন্সিবিলিটি দায়িত্ব অনুশাসন প্ৰতিষ্ঠা প্ৰভাৱ जल्दी बोल कल सुबह पनवेल निकलना है নহয় মানৱ কি মাধৱ চেলিত কৰ মোক আজি একদম পুরো হ্যান্ডসাম হয়েছে একদম পুরো চশমা মারি পুরো নলবার আপিছে পিছাবি এই নহয় হ্যান্ডসাম মানে কি জানা না সবকে মানে ডিফেন্সত ড্ৰেছত হ্যান্ডসামে লাগে না বল মই মিমান নাটক चल मैं तेरे बाप को मत सिखा चल তো এইফালে চাহফালে মানুহগুলো পুৰা হাল চাল মানে ৰব কাৰণে ৰেডি আৰু এতিয়া আমি যাই আছো এই সুন্দৰ নাজাৰালৈ বেটাহঁতৰ ঘৰলৈ আমি এইফালে বুল্লুকটো আৰু এইফালে চাবলৈ মাছ বেছি যে মাছ আৰু এইটো মাছ আমি দেখা পাই প্ৰায় ভাই শিং মাছৰ দাম কেনেকুৱা 600 টকা কিলো 600 টকা কিলো 200 টকা কিলো তো চাহফালে এই শিং মাছ 200 টকা কিলো ভাই মাছ এতিয়া অসমনে টকা মাছ চাহফালে ও ভাই ইনকে নলবি জাপ মাৰ দিব নটিছ কৰি 600 টকা দিব লাগিব এই দিম আও তোৰ বোলে পইচা নাই আই পইচা নহ'লেও ভাই মোৰ আছে কিবা আছে জিপে গান আৰু আমি বেটাহঁতৰ ঘৰৰ পৰা আমি আৰু বেছি দূৰ নাই আৰু আমি যেতিয়া ভিডিঅ'টো কৰোঁ যে হেলমেটটো খুলি লোৱা তেতিয়া আৰু ভিডিঅ'টো কৰোঁ যোনটো আৰু মানে একচুৱেলি কি জানানে ভিডিঅ'টো কৰাৰ সময়ত চাউণ্ডটো ক্লিয়াৰ নাই মানে হেলমেটটো পিন্ধি ল'লে চাউণ্ডটো ক্লিয়াৰ নাই না তো কাৰণে ভিডিঅ' কৰাৰ সময়খিনি খুলি ল'ম মাউণ্টটো আৰু এতিয়া ভিডিঅ' বন্ধ কৰোঁ পিন্ধি লওঁ কাৰণ ছেফটি ইজ ইম্পৰ্টেণ্ট আমাৰ বেতলা খবৰ কেনেকুৱা তোমাৰ প্ৰথমতে বৰ্তমান ঠিকে আছো, সুস্থ আছো। তো হোষ্টেলৰ পৰা আহিলা আৰু কেনেকুৱা লাগিল ৰাইড কৰি ঠিকে গ'লে ভালে লাগে, ৰাইড কৰি ভালে লাগছে আৰু চবতকে বেছি ভাল লাগে ৰাইড বুলি ক'ব লাগিব তো কাৰণ আগত যিগিলি আমাৰ ৰাস্তা আছিল ৰুট আছিল একে ছেম আছিল এই দিল্লী হৈ বিহাৰ হৈ এইবাৰ অলপ বেলেগকৈ আহিলোঁ কলকাতা হৈ গ'লোঁ এইফালে অন্ধ্ৰ পালোঁ উৰিষ্যা পালোঁ চব জেগা নতুন জেগা চাব পালোঁ কিন্তু খানাটোৰ অলপ প্ৰব্লেম পায় তাতে অলপ মানুহগিলা অলপ সেই খানা খায় না এই ইডলি ধোচা চাম্বাৰ এনেকুৱা টাইপ খায় ভাত চাত বেছিকৈ নাপায় আৰু মাছটো সাগৰৰ মাছ পায় কিন্তু কলকাতাৰ দৰে আৰু খানা পৃথিৱীত নাই কলকাতাত যোনটো মাছ ভাত পায় 100 টকাত এনেকুৱা ধুনীয়া মাছ ডাঙৰ মাছ লোকেল মাছ দিয়ে এই মজা লাগে খাই কলকাতাত ভাত খোৱাৰ দৰে আৰাম নাই পৃথিৱীত আৰু আমি তাৰমানে নেক্সট মাহ গ'লে টাৱাং যাব ৰাইডকেইটা ভাবিয়ে যাব পইচা কিমান খৰচ হ'ব এই বাইক লৈ কথা হ'ব এতিয়া তোমাৰ টাউনত বেছি খৰচা নহয় মোৰ হিচাপত কিমান কিলোমিটাৰ টাউনলৈ 1000 কিলোমিটাৰ আন্তৰত হ'ব ৰাইডটো আপ ডাউন 1000 হ'লে ক'ৰবাত তেল খাব ক'ৰবাত খাব 4000 মান টকাত তেল খাব ভাল বাইকত দুজনৰ মানে 10 টকা দুজনৰ মানে 10 টকা আৰামত হৈ যাব টাউনত থকা খোৱা বা কেনেকুৱা মই গম নাপাওঁ মই যাই পোৱা নাই ভালে হ'ব লাগে তাৰমানে আমি 4জন যাম বুলি ভাবি আছোঁ 20000 টকা ধৰিলে তোমাৰ 60 মাজত 20000 টকা আহি যাব আৰামছে চব মানে খৰচা কৰি আৰু হোটেল চোটেল ল'লি একদিন ৰাতি থাকিবৰ কাৰণে হোটেলখন লাগিব জানা কোনোবাইতো আৰু এনজয় কৰিব যোৱা নাই যি 7 দিন 8 দিন থাকিম জাষ্ট এখন নৰ্মেল হোটেল জাষ্ট ঘুমবা যাতে পাৰি সেনেকুৱা হোটেল এখন ল'লা থাকিব পাৰিলি হয় ৰাতি হোটেলত আৰু এতিয়া হেৰি বাইক ফ্লাইট যাওঁ আমি গোৱা যাওঁ এতিয়া গোৱাত থাকিব লাগিব 6 দিন 5 দিন ভিডিঅ' আনিব লাগে তেতিয়া এখন ভাল হোটেল ল'ব লাগে এতিয়া নিজৰ খৰণ কৰি ল'ব লাগে হোটেলখন এতিয়া ৰাতিটো থাকিম পিছদিনা গৈ গুচি আহিম হোটেল এখন হ'লেই হ'ল আৰু এনেকুৱা টাইপ আৰু বেতলা তোমাৰ এটা কথা কয় চিম্পাঞ্জি এনেই কয় এনেই মিছাও ভালে আছো বাকী আছো আৰু তুমি ৰাইড চাইড গ'লে আমাকো ল'বা আৰু লগত নিশ্চয় কম দা আমি এবাৰ বেলেগ প্লেনিং কৰি আছোঁ অলপ এতিয়াতো হোৱা নাই বাৰু জাষ্ট আহিলোঁহে এতিয়া ৰাইড কৰি থাকিলে মানুহবিলাক ক'ব জাগে যায় আৰু সেনা 2 মাহ মান দেৰিকৈ যাম ধুনীয়া ৰাইডত যাম এবাৰ বঢ়িয়াকৈ লৈ যাম টেনশ্যন নাই আৰু হাজত দেখি পিনে গ'লে আৰু আমাক অলপ আমাৰ দেখি যাবা শুৱালকুছিত ন চাইডে নহয় আমাৰ হাজত কৰি আচ্ছা হাজো যাই থাকোঁ মই সদায় যাওঁ কালিও যাম গুৱাহাটীত হাজো পাই যাই থাকোঁ তাত লগ পাম লাগে কেতিয়াবা হাজোত লগ পাম ঠিক আছে তো গাইছ এতিয়া আমি বৰ্তমান কাষত কাহিনী পুৰা আহিছে চাওঁ আমাৰ নিপু ভাই খবৰ কেনে আৰু প্ৰথমতে বঢ়িয়া খবৰ বঢ়িয়া ভাই তোনা আহিলে ভাল লাগিল আমি ৰাইডৰ পৰা পৰহি দিনা আহি পাইছোঁ ৰাতি আৰু ৰাইডটো কৰি ভালেই লাগছি এতিয়া তোমাৰ খবৰ ভাল না খবৰ ভালে আছোঁ আৰু আমি তাৰমানে নেক্সট মাহত
ৰাইড যাম বুলি ভাবি আছোঁ ক'ত যাবা টাৱাং টাৱাং বঢ়িয়া জেগা নাই য বাকী অলপ ঠাণ্ডা আছে নেকি তাতে ঠাণ্ডা আছে চাগে ঠাণ্ডা আছে আমিও টাৱাং যাই পোৱা নাই কিন্তু যাম চাগে একদিন বাকী ভালে আছো ভালে আছে আৰু তোমাৰ ভিডিঅ' চিডিঅ' পুৰা দি আছে পৰা ক্ৰেডিট দি পাই দিওঁ ওলা কেজিত ভিডিঅ' দিম মই অফাৰ দিম আৰু তোমাৰ ভ্লগটো আহি আছে দেচোন সদায় দি আছো আৰু আমি তাৰমানে নতুনকৈ ফুড চেনেল খুলিছোঁ খামাজি বুলি তাৰমানে আমিও তোমাৰ লগত ভিডিঅ' কৰিম বুলি ভাবিছোঁ কৰিম দে নিশ্চয় কৰিম খামাজি চেনেলটো আমি আমাৰ ভিডিঅ' এটা আহিব বেতাল মোৰ এণ্ডত একেলগে তো আপোনালোকে চাব মানে দিলি হিচাপি চাকলাই দিয়া নাই বনোৱা নাই বনাই চাব হয়নে সেইটোৱেই আৰু ৰাইড কৰি বহুত বেছি ভাল লাগে না ৰাইড কৰি ভাল লাগে ভালো লাগে কেতিয়াবা ভাগাৰো ধৰে খঙো উঠে বেয়াও লাগে বেয়া লাগে মানে কি বেয়া লগাটো খন্তেকীয়া কিন্তু ভাল লগাটো বহুত দীঘল সেইটোৱে ভাল লাগে ৰাইডত গ'লে কি গাড়ী ল'লে ভাল হয় মানে ৰাইডত গ'লে তোমাৰ ওপৰত ডিপেণ্ড কৰে ৰাইডটো কিমান দীঘল কিমান খাটা কমেও 700 কিলোমিটাৰ মান হ'লে মানে টোটেলত টোটেল নহয় ন যাওঁতে 700 কিলোমিটাৰ যাওঁতে 700 কিলোমিটাৰ হ'লে তুমি স্কুটিও লৈ যাব পাৰা যদি 2 দিনত যাব পাৰা যদি আগদিনকে যাব লগা হয় তেতিয়াহ'লে আৰু হিমালয়ানো ভাল বাইক আৰু কি আৰু বাইক যাব পাৰিবা বাইকটো মেটাৰ নকৰে দমটো মেটাৰ কৰে হা দামটো মেম জুচ লাগব জোচ আৰু এইফালে চাবৰে নিমপুদাহঁতৰ আৰু বেতলাহঁতৰ ৰাইড কৰা বাইকখন হিমালয়া চাবৰে আমি এই ব্ৰেকডাল ছিঙি গৈছে চাবৰে এখানে আছে বাইকখন তো এইফালে আহি পালোঁ ভালকেইটা ঘৰলৈ খবৰ কেনেকুৱা তোমাৰ প্ৰথমতে মোৰ ভালেই দিয়া তোমাৰ ৰাইডটো কেনেকুৱা মোৰ খবৰ ভাল ৰাইড কেনেকুৱা আহিল ৰাইড একদম ভালেই মজা ৰ'দ বৰষুণ নেওচি গৈছোঁ আৰু এনে কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চ ভালেই মানে ৰখিয়াৰ টাইম নাই এহেঁতেতো আগত যাই থাকে আমি যদি পিছতে পাৰোঁ যাই পাওঁ ৰখিয়া আমি দামেই নহয় টাইমেই নাপাওঁ এনে মোৰ এক্সপিৰিয়েঞ্চ কম আছিল তো দোকানখন পুৰা চলি আছে দোকান চলি আছে আৰু মানুহটো অলপ দুৰ্বল হৈ গৈছে কেইটা মানে দুৰ্বল মানে ঘুমাই নাই একেদিন ঘুমটি খোৱা লোৱা আকৌ হেৰি নাই আৰু তাত চাউল ইণ্ডিয়াত চব টেঙা টেঙা দালি চাম্বাৰ দিব টেঙা আলু খানা টেঙা চব আলু খানাটো নাপায় এইগিলা যি চব্জি দিব চব টেঙা তাৰপৰা আমাৰ ঘৰত ভাত খোৱাদৰে বনালে আৰু নাই ভাৰত এই ভাতকেইটা খাই কি মস্ত লাগিছে পুৰা মা যেতিয়া ভাতটো বনালে পুৰা খাই পুৰা আল্টিমেট টেষ্ট বেলেগ আৰু এটা মই তোমালোকৰ ঘৰত মই আহি এটা বস্তু দেখিলোঁ যে তুমি মানুহটো যেনেকুৱা এই কৰফুলডাল যি আছে দেখিছেনে তাৰমানে একেই কিয় তাৰমানে এই কিয় বা হ'ল গেছটো বুজি নাপালোঁ তাকেই ঘৰৰে মানে কি জানা ন যাৰ বিধান তাৰ খেতি বুলি সেইটো কথা তো এইফালে আহি পালোঁ ৰূপদাগা হ'লে খবৰ কেনেকুৱা তোমাৰ প্ৰথমতে খবৰ কেনেকুৱা খবৰ আছোঁ ভালে ভাল বেয়াৰ মাজত আছোঁ আৰু ৰাইডত কেনেকুৱা লাগে ৰাইড কৰি পেলাই ৰাতিপুৱা ভালে লাগিল গোটেই বেয়া লগা নাই কিন্তু প্ৰব্লেম হৈছে বৰষুণৰ কাৰণে আৰু আহিলে তুমি ডাউচিলে কিন্তু হিজিয়া এটা আছিল হিজিয়াটো আহিলে মানে নদী হিজিয়া ভৰিলৈকে টামাম আৰু কেনে কৰে নিজে আমি নাজানো কেনেকুৱা কৰে আৰু তোমাৰ এটা কথা ভাবি আছোঁ কি তোমালোকৰ যে নিপু বেতাল আছে চব তাৰমানে বেলেগ বেলেগ আছে ঘৰগিলা দূৰে দূৰে কেনেকুৱা লগা তোমালোকৰ প্ৰথমতে আমি আকালি বঢ়া বেতল বাৰী আমাক ডাঙৰ 2 বছৰ বাকী নিপু ভাৰ্গাবাৰী মই আকালি বঢ়া শংকৰদেৱৰ আকালি বহিছিলোঁ 14 বছৰ মই ভাবিছোঁ চববিলাক মানুহ বেলেগ দূৰে দূৰে আছে মানে কেনেকুৱা লগ হ'ল তাতে আকালি বঢ়া না সেই হাতত অলপ দূৰ মোৰ ওচৰতে শংকৰদেৱ সিহঁতে আছিল কি লগ হৈছোঁ লগ আৰু স্কুল একদম আকালি বঢ়া গুৰু পাই যায় নেকি আকালি মেট্ৰিক দিছোঁ আৰু বহুত বেছি ভাল লাগে তুমি লগ পাই পেলাই আৰু আমাৰ বোলে হাজত দেখি গ'লে যাব আৰু আমাৰ দেখি নিশ্চয় যাম হাজত যাওঁ বাই বাই তো গাইজ বেটা আজি লগ কৰিছে দে আমি আহি পেলাই ঘৰলৈ আৰু গাইজ মোৰ চেনেলটো আপোনালোকে চাবাচোন অনকৈ হ'ব যাই আছে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ ভিডিঅ'টো আজি আহান্তি ভিডিঅ' প্লিজ ভালে লাইক কৰি দিবা শ্বেয়াৰ কৰিব লগতে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই জয় অসম